वेलकम बैक टू माय चैनल की खबर सकलोरे आशा करो सकलोरे ভাল मोर बर्तमान ভাল जेहेतु मोर स्वास्थ्यটো অকমান বেয়া আছিল এতিয়া বাৰু লাহে লাহে ভাল হৈ আহি আছে হেদিনাখনো কৈছিলো কিন্তু তাতকো অকমান এতিয়া বেটাৰ লাগিছে আৰু ঘপককৈ মানে ভিডিওটো ষ্টাৰ্ট কৰি দিলো অকলে আছো ভাবিলো ভিডিওটোকে ষ্টাৰ্ট কৰি দিও আৰু পুৰা আজি অন কেমেৰা থাকিব এতিয়া সন্ধিয়া হ'বই হ'ল আৰু এতিয়া পুৰা ভিডিওটো ষ্টাৰ্ট কৰিলো কি হৈ থাকে দেখাই থাকি ভিডিওটোৰ লগত আপোনালোকে কানে কৈ থাকিব যেহেতু সন্ধিয়া হৈ আহিলে এতিয়া মহ লাইছে আৰু এতিয়া মই এই অল আউটটো লগাই দিও নহলে মহে ধে আমনি কৰিব বাস এতিয়া মহ পলাব আৰু আজি হঠাতে বস্তু এটা দেখা পালো দেখিছেনে মাইক্ৰোফোন এটো লগতে এটা কাহিনী আছে মই আজি আপোনালোকক কম বুলি ভাবিছো আসলতে মই বস্তুবিলাক চাই থাকোতে দেখি পালো আৰু হেইভাবে কৈছো ইউটিউবত যেতিয়া পৰা মই মানে ভিডিও বনাইছো তেতিয়া পৰা মই কোনো ট্ৰাইপড হক মাইক্ৰোফোন ব্যৱহাৰ কৰা নাই আজিলৈকে আৰু মই মানে ভাবিছিলো যে মোৰ হেডাল মাইক্ৰোফোন প্ৰয়োজন আছে মই মাইক্ৰোফোন এটা ল'ব লাগিব আৰু মই মিষ্টাৰ কোৱা দেখি মোৰ মিষ্টাৰে আনিও দিছিলে অনলাইনত নহয় দেই এটো দোকানৰ পৰাই আনি দিছিলে হেডাল হৈছে এডাল কিন্তু দুখৰ কথা মই এডাল এদিনো ইউজ কৰিব নাপালো কাৰণটো হৈছে এডাল যেতিয়া মই ব্যৱহাৰ কৰিব লৈছিলো তেতিয়া মানে চাইছো কোনো মানে ডিফাৰেন্স নাই এতিয়া মই নৰমালি ভিডিও বনাই থাকোতে মোৰ ভয়েসটো যেনেকুৱা আৰু এডাল লগালেও মানে একেই ভয়েস একো কোনো ডিফাৰেন্স নাই আৰু প্ৰথমতে মই ইমান নাজানিছিলো যে মাইক্ৰোফোনটো কেনেকুৱা হয় কি হয় ভাবিছিলো যে অকমান চাগে চেঞ্জ আহে কিন্তু ইমান ভালকেও নাজানিছিলো কেনেকে ব্যৱহাৰ কৰে বা কি হয় আৰু ইয়াৰ জিটো মানে ফিল্টাৰটো এটা কাহিনী আছে ফিল্টাৰটো মানে আমি যেতিয়া গুজৰাটত আছিলো ন তেতিয়া আমি এটা জায়গাত ফুৰিব গৈছিলো কাকেৰিয়া বুলি কয় হে জায়গাটোত ফুৰিবলৈ যাওঁতে তাত এটা ভূতৰ ঘৰ আছে আৰু তাত মানে বস্তুবিলাক ইমানে ভয়ানক টাইপত বনাই ৰাখিছে মই ভয়তে মোৰ বেগটো পৰি গল আৰু মই বেগটোৰ ভিতৰত এডাল লৈ গৈছিলো আৰু তেতিয়া মোৰ হয়তো এই ফিল্টাৰটো পৰি গল কিন্তু এডাল তাৰ আগতে বেয়া আছিল আহিও ফিল্টাৰটোৰ লগত তেনেকে কোনো কথা নাই হিভাকিও এটো ইউজ হয় ধুনিয়াকে কিন্তু এডাল বেয়া বহুত দুখ লাগিলে মই যে এদিনো ইউজ কৰিব নাপালো হেইভাবে আৰু আপোনালোকক কৈছো যে আপোনালোকে যদি বস্তু লয় এনেকুৱা মাইক্ৰোফোন হওক যিকোনো বস্তু ইলেক্ট্ৰনিকৰ হওক যি হওক চাই চিতি আনিব আৰু মিষ্টাৰে হয়তো চাই নানিলে আৰু তেখেতেও ইমান গম নাপায় যেহেতু মাইক্ৰোফোন ব্যৱহাৰ কৰি পোৱা নাই কেনেকুৱা হয় কি হয় ইমানো ভালকে গম নাপালে হেইভাবে এনেকুৱা হল আৰু মোৰ লগত আৰু এতিয়া এই পোৱালিগিটা আহি গল আৰু যেতিয়া অকলে থাকি বেয়া লাগে তেতিয়া এই পোৱালিগিটা আহি যায় আৰু তেতিয়া হিহঁতৰ লগত টাইম স্পেন্ড কৰি খুবেই ভাল লাগে মোৰ क्या कर रही हो ओ ये बाबू भी है बाबू 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 सिस्टी खाना खा लिया नहीं खाया बाबू चाक बाबू की কৈ আছে পোৱালিটো হাঁচো বাবু হাঁচো কি কৈ আছে দেখিছে ডুমাই ফুইছে কি খবৰ ভাল বলো 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 ভাল বলো আচ্ছা আচ্ছা বলো ভাল এতিয়া ভাত বনাবৰ কাৰণে টাইম হৈ গল ভাতটো আসলতে আছে এটো দেখিছেনে ভাত আছে এতিয়া সবজি বনাব লাগিব কিন্তু নিৰামিষ বনাম যেহেতু আজি গণেশ পূজা আৰু আমাৰ সাইডৰ ৰুমত মানে পূজা পাতিছিলে আৰু প্ৰসাদ দিছিলে প্ৰসাদ মই অলপ খালো আৰু অলপ মিষ্টাৰ কাৰণে থৈ দিছো যেহেতু প্ৰসাদ অকমান হলো থৈ দিছো আৰু খাবৰ কাৰণে আৰু এতিয়া মই সবজিটো বনাই নো তাৰপিছত লগ পাইছো আমাৰ আসলতে গণেশ পূজা পতা হোৱাই নাছিলে যেহেতু মিষ্টাৰৰ ডিউটি আছিলে ৰাতিপুৱাই গুচি গলগে আৰু এতিয়া হৰুকে ইনে নিয়মটো কৰিম বুলি ভাবিছো আৰু ইয়া দেখিছেনে মই লাইটখিনি ফিটিং কৰি লওঁ মিষ্টাৰে গাটো ধুবলৈ গৈছে তাৰপিছত আমি নিয়মটো কৰিম আপোনালোকে চাই থাকিব গাইস এতিয়া মই পুৰা লাইট ফিটিং কৰি দিলো চাওক
ধুনীয়াকৈ ফিটিং কৰি দিলোঁ আৰু এতিয়া আমাৰ পূজা কৰিবৰ কাৰণে এয়া মিষ্টাৰে যা যোগাৰ কৰিছে কিন্তু আমাৰ ওচৰত হেৰি গণেশ বাবা ফটো নাছিলে তথাপিও ফটো নাথাকিলে কি হ'ব আমি কি পূজা কৰিব নোৱাৰিম যিহেতু আজি গণেশ পূজা হয় আৰু এফালে পুৰা মিঠাই সজোৱা হৈছে ইয়াত আহিব পৰা বস্তু লোৱা একো হোৱাই নাই আৰু আমাৰ ধূপৰ ষ্টেণ্ডটো দেখিছেনে বাৰু নেল পালিচ হয় কিন্তু নাহিব কাৰণ ওচৰৰ দোকানত নাপায় অলপ দূৰ যাব লাগিব আমি আৰু ওলাই তেনেকৈ যোৱাই নাই সেইবাবে গ'লে মানে আনিব লাগিব আৰু এতিয়া এনেদৰে ব্যৱহাৰ কৰি আছোঁ এতিয়া আমি পূজা কৰি লওঁ নাৰিকল কাটি থকা হৈছে আমাৰ ভকতে পূজাই আৰু এতিয়া এনেকৈ এটা ৰাখি দিছোঁ আৰু এইফালে এতিয়া আমি খাবলৈ লৈছোঁ আৰু নাৰিকল ধুই আছে সেইটো আমাক প্ৰসাদ দিছিলে চাইডৰ ৰুমবিলাকেও আৰু আমিও এতিয়া প্ৰসাদ লৈ লৈছোঁ আমিও এতিয়া দিবলৈ যাওঁ আৰু সৰুকৈ নিয়ম কৰিছিলোঁ পূজা গৈ হৈ গ'ল এতিয়া আমি দি থৈ আহিলোঁ মই আৰু খাই আছোঁ আৰু দেখিছোঁ সৃষ্টি आज हम पूजा करी थी बोलो हाँ हाँ मैं पूजा करी थी हाँ कैसा लगा अच्छा लगा हाँ ये चॉकलेट किसने दिया चॉकलेट अंकल दिया আৰু এতিয়া আমি ইয়াৰ প্ৰসাদ খাই আছোঁ खाई खाई के মই অথনি ভাত বনাম বুলি কৈছিলোঁ কিন্তু ভাতটো হ'ল চব্জি বনাব সময় নাপালোঁ মিষ্টাৰ আহি গ'ল আৰু এতিয়া মই এয়া পূজা চূজা যেতিয়া হৈ গ'ল আৰু এতিয়া মই এয়া নিৰামিষ বুট দালি আলু বনাব লৈছোঁ বনাই লওঁ তাৰপিছত লগ পাই আছোঁ কালি ভিডিঅ'টো সমাপ্ত নকৰিলোঁ ভাত পানী বনাই মেলি খাই শুই গ'লোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আজিয়ে সমাপ্ত কৰোঁ আৰু বতৰটো আজি অকণমান ডাৱৰীয়া হৈ আছে মই বাহিৰৰ দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ বেক কেমেৰা কৰি লৈছোঁ এয়া চাওক বতৰটো সেমেকা হৈ আছে অলপমান বৰষুণো পৰিছিলে এটোপাল দুটোপালমান বতৰ ডাৱৰীয়া আৰু পোৱালিকেইটা অহা নাই একদম মানে বৰিং টাইপ লাগিছে এই খিৰিকীখনৰ ওচৰতে অলপমান ৰখি পিনে চাই আছোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বেল আইকনটো প্ৰেছ কৰিলে মোৰ নতুন আহিব লগা ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব তেনেহ'লে অন্য এটাৰ অতি সোনকালে ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ এতিয়ালৈ